নমস্কাৰ আপোনাক সকলোকে বিডিকেশন চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ফ্ৰেন্ডছ, আজি মই ঘৰৰে সৰু এটা ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আশা কৰিছো ভিডিঅ'টি চাই ভাল পাব। ফ্ৰেন্ডছ, মই আজি আপোনালোকক গুৱাহাটীত খুব কমকৈ দেখা পোৱা দুটা বস্তু দেখাম। চাওকচোন বস্তু দুটা কি হয়। ফ্ৰেন্ডছ, এয়া হ'ল এটা গৰু আৰু এয়া ছাগলী। ইহঁতক মই এতিয়া ঘাঁহ দিলোঁ, অকণমান পিছত আকৌ দানা দিব হ'বই। গুৱাহাটীত আচলতে খুব কম দেখা পোৱা যায় গৰু ছাগলী। গাঁও অঞ্চলততো সকলোৰে ঘৰে ঘৰে থাকেই। আমাৰ ইয়াতো আছে বহুতৰে, গুৱাহাটী হ'লেও আছে, আমাৰো আছে। সেইকাৰণে খুবেই ভাল লাগে। গুৱাহাটীত যে আছোঁ সেয়া অনুভৱেই নহয়, এটা গাঁৱলীয়া পৰিৱেশৰ মাজতে থকা যেন লাগে। মোৰ বাহিৰৰ কাম হ'ল। এতিয়া মই গামোচা এখনত দহি গুঠিম। অলৰেডি মই আপোনালোকক চাদৰ এখনত দহি গুঠা ভিডিঅ' দিছিলোঁৱেই। এতিয়া মই গামোচা এখনত গুঠিম। গামোচাখনত অকণমান বেলেগকৈ কৰি মই দহি গুঠিম, মানে কালাৰ বেলেগ বেলেগ কৰি। তেতিয়াহ'লে চাওকচোন কেনে লাগে। এইখন হ'ল গামোচাখন। ইয়াতে আপোনাৰ সেউজীয়া আৰু ৰঙা ফুল থকা বাবে মই দুইটা কালাৰে মিক্স কৰি কেনে লগাইছোঁ, এটা ৰঙা এটা সেউজীয়া কৰি। দহি গুঠোঁতে ভিডিঅ' বনোৱা নহ'ল, সেইকাৰণে আপোনালোকক ভিডিঅ'টো দিব নোৱাৰিলোঁ। এয়া হ'ল গামোচাখন, চাওক। মই গোটেইখিনি ভালদৰে দেখাই দিছোঁ। খুবেই ধুনীয়া গামোচা। মোক আচলতে বেলেগে দিছিলে দহি গুঠিবলৈ। আপোনালোকেও যদি এনেকুৱা গামোচা লাগে, আপোনালোকে মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব পাৰে। ফ্ৰেণ্ডছ, এতিয়া মই আহিছোঁ ভাত বনাবলৈ। আজি তেনেকুৱা একো স্পেচিয়েল নাই বনোৱা। ভাত আৰু এনেকুৱা চব্জি চিম্পল বনাম, তাকে অকণমান আপোনালোকক দেখাওঁ। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'বোৰ চাব দেই আপোনালোকে। ময়ো আপোনালোকৰ ভিডিঅ'বোৰ যেতিয়াই টাইম পাওঁ তেতিয়াই চাওঁ। মই আজি চয়াবিনৰ আঞ্জা বনাম। এনেই চিম্পুলকৈ বনাম বাবে আপোনালোকক মই ৰেচিপিটো নেদেখাওঁ। এয়া মোৰ চয়াবিনৰ আঞ্জা হৈ গ'ল। এতিয়া মই এটা চাটনি বনাম, সেইটো ৰেচিপিহে আপোনালোকক মই দেখুৱাম। মই মুচন্দৰি আৰু মান ধনিয়াৰ এটা ধুনীয়া চাটনি আপোনালোকক দেখুৱাম। এয়া মই দুইটাই পাত ল'লোঁ, আৰু ইয়াতে আপোনাৰ মই অকণমান আদা আৰু নহৰু দিছোঁ, লগতে জলকীয়া দিম আৰু সোৱাদ অনুসৰি অকণমান নিমখ দি দিম। আচলতে পটাত পিচিলে এইবোৰ চাটনি খাই খুবেই ভাল লাগে, কিন্তু মোৰ আজি টাইম নাই বাবে মই মিক্সিতে এইখিনি পিচি ল'ম। এয়া চাওক, চাটনি হৈ গ'ল, আৰু ইয়াতে মই অকণমান নেমু ৰস দি দিছোঁ। অকণমান টেঙেচীয়া হ'লে খাই ভাল লাগে। আপোনালোকেও এনেকৈ খাবচোন, খুবেই টেষ্টি লাগে চাটনিটো। মোৰ ভাত বনোৱা হৈ গ'ল। এতিয়া মই কাটিং ক্লাছৰ অকণমান কাম আছে, সেয়া মই এইখিনি কৰি লওঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। মই এটা ধুনীয়া ফ্ৰক বনাই আছোঁ, যিটোৰ নাম ডান্সিং ফ্ৰক বুলি কয়। কিন্তু আজি কমপ্লিট নহ'ব, যিহেতু আপোনালোকক দেখুৱাব নোৱাৰিম ফ্ৰকটো। ফ্ৰেণ্ডছ, তেতিয়া মই ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ, আৰু এতিয়া মই কাটিঙৰ ক্লাছলৈ ওলাই আহিছোঁ, আৰু ভাবিছোঁ আজি ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।